নমস্কাৰ বন্ধুবিলাকসকল, সুপ্ৰভাত। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি হৈছে বিশ্বকৰ্মা ঘৰত বিশ্বকৰ্মা পূজা কেনেকৈ কৰোঁ তো আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু লগতে মোৰ তৰফৰ পৰা সকলোলৈ হেপী বিশ্বকৰ্মা পূজা। আৰু এয়া বাইকখন ধুই আছে। এইপিনে মায়ে নাৰিকল কাটি আছে। পিলপুলিখন লৈ আহিছে ফুটি যাত্ৰী। তো ভিডিঅ'টো চাই থাকিব। এইফালে মায়ে কুঁহিয়াৰ কাটি আছে। এয়া মায়ে ঠগিৰ যোগাৰ কৰি আছে। ইমান বতাহ দিছে মানে ছাতিখন নুমাই যায়, সেইকাৰণে এনেকৈ কলপাতৰে এটা বেৰ বনাই দিলে ছাতিখন যাতে নুমি নাযায়। সেয়া কৰিলোঁ মই আৰু মিষ্টাৰেও সেয়া কৰিলে। এতিয়া গাড়ীখনক ফুট দিলে আৰু লগতে আমাৰ বাচন্তীখনকো ফুট পিন্ধালে। এয়া মালা পিন্ধালে বাইকখনক। পূজা কৰিব ধৰিছে বাইকখন। মায়ে ঠগি ভাগিলে। এতিয়া প্ৰসাদ খাম। এয়া চাওকচোন বেটাৰ কি ফূৰ্তি, ঘনে ঘনে ওপৰত উঠি ঘনে ঘনে পিছলি আহে তললৈ। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু আপোনালোকক এনেকৈ নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰি যাম। তো আজিলৈ বাই বাই।